নমস্কাৰ। মই এইকেইদিন ভালদৰে ভিডিঅ' বনোৱা নাই, কাৰণ জুবিন দা ঢুকোৱাৰ পিছত ভালদৰে ভিডিঅ'ই বনোৱা নাই, কাৰণ মন চনবিলাক ইমান ভাল নহয়। সেইকাৰণে ভিডিঅ' বনাব মন যোৱা নাই, একেবাৰে একদম মন চনবিলাক ভাল নহয়। কাৰণ জুবিন দাৰ এইবিলাক ভিডিঅ'বিলাক ন তথ্য পাই আছোঁ, যিহেতু সেইবিলাক চাই আছোঁ, গতিকে ইমান একো ভিডিঅ' বনাব মন যোৱা নাই। আৰু শাৰদীয় দুৰ্গোৎসৱ এইবাৰ যিহেতু আজি দশমী হয়, আজি 5 দিন হৈ গ'ল, পূজা শেষ হ'ল আজি। কিন্তু পূজা যেনেধৰণে হ'ব লাগিছিল তেনেধৰণে পূজাত এইবাৰ উদযাপন ভালদৰে কৰিব মানুহবিলাকৰ উৎসাহ উদ্দীপনা নোহোৱা হৈ গৈছে। কাৰণ যিহেতু জুবিন দা আমাৰ মাজত নাই, পূজাখন চালে বা চাব মন কেনেকৈ যাব। আমাৰ যিহেতু মূল্যৱান সম্পদ এটা হেৰাই গৈছে, আমাৰ মাজৰ পৰা নোহোৱা হৈছে, তাৰপিছত আমি পূজাখন আমাৰ ডাঙৰ কথা নহয়, আমাক ন্যায় লাগে। ন্যায়টো পোৱাৰ কাৰণে বিচাৰিছোঁ। আৰু এনেকুৱা যাতে নহয় আজি লকআপৰ ভিতৰত সোমাইছে, 3-4 মাহ পিছত ওলাই আহিব, সেনেকুৱা নহয়। আমাক ন্যায়টো ভালদৰে লাগে, যাতে কালপ্ৰিটকেইটা কেতিয়াও মুকলি আকাশৰ তলত ওলাই আহিব নোৱাৰে। আমাক ভালদৰে জাষ্টিচ, ন্যায়টো আমি বিচাৰিছোঁ। অসমৰ ৰাইজে, ভাৰতবৰ্ষত চবতে ন্যায় মানুহে বিচাৰি আছে। আমি যাতে এইটো ক্ষেত্ৰত কোনো গাফিলতি নহয়, ভালদৰে ন্যায়টো পাওঁ, সেইটোৱে আমি বিচাৰিছোঁ। আমাৰ অসমৰ ৰাইজে, গোটেই অসমবাসী ন্যায় ভালদৰে পাব লাগে, সেইটোৱে আমাৰ মনত আশা বহুত বুকুত বান্ধি আছোঁ। কেতিয়া আমি ন্যায় পাওঁ, সেইটোৱে আশা লৈ আছোঁ। আৰু মোৰ যদি ভিডিঅ'টো ভাল লাগিছে, লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ যাতে নাপাহৰে।